একদম কলা হৈ আছে একদম ডাৱৰীয়া বতৰ পুৰা আগত ইফালে পুৰা খাতৰা বৰষুণ দি দিছে এইখনত উঠিম এইখন কাঞ্চনজংঘা 2.0 Okay, good afternoon সকলোকে good afternoon আৰু ওয়েলকাম টু another episode of Bijagar Vlogs বৰ্তমান চলাই আছো আইবৰ বাইকখন মোৰ বাইকখন আছিল বিকাশ দা ফ্লেটত থৈ দিছোঁ আৰু জানে আইবৰ হাতখন ভাঙা আছে সি বাইক চলাব পৰা নাই আৰু আমি এনেকৈ মানে আমি ক'ৰবাত ওলাই গ'লে মানে কি হয় বিকাশ দা গাড়ীখনত যদি যাওঁ গ'লে মানে মই বাইকখন বিকাশ দা ফ্লেটত থ'লে মানে ৰাতি আহোঁতেও আমাক গোটেই উল্টা পুল্টা হৈ যায় ন আকৌ মানে বাইকখন নিবৰ কাৰণে আহিব লাগে বিকাশ দা ফ্লেটত তো সেইকাৰণে মানে ৰাতি যাৰ বাইক পাওঁ মানে তাৰ বাইকে লৈ কিনে ঘৰত গুচি আহোঁ তো আহিব বাইকখন মোৰ লগত সেনেকৈ আছে আৰু আজি আমাৰ যেনেকৈ লোৱাৰ আছাম মিটআপ ৰাইড যোনটো হৈছিল আপোনাৰ এক মাহমান আগতে তো আজিৰ পৰা মানে আপোনাৰ আৰম্ভ হ'বলৈ গৈ আছে আপাৰ আছামৰ ফালে ৰাইডটো তো বিকাশ দা সমীৰণ আৰু এইফালে আমাৰ জাতপ্ৰভজত গৈ আছে তো ৰাইডত মই যাম মই অহাকালি যাম আজি নহয় আজি হৈছে 6 তাৰিখ তো মই যাম 7 তাৰিখে আমাৰ কুচবি যাব মতলব কুচবি ভাইয়া অংকিত ভাইয়া যাব অংকিত ভাইয়া মই আৰু ফাৰ্টিন আমি তিনিটাই যাম গাড়ীত স্কৰপিঅ'খনত মই মানে বাইকত নাযাওঁ এবাৰ নহ'লে মই বাইকত গ'লে মই আজিয়ে ওলাই গ'লোঁ হয় ডাইৰেক্ট তেজপুৰলৈকে আজি ভাইয়া মঙলদৈ হৈ কিনে তেজপুৰ যাব চ' মই নাযাওঁ কাৰণ জানে মোৰ গাটো অলপমান বেয়া চৰ্দি কাহ তো বাইকত যদি মই এই এসপ্তাহ যদি পূৰা জাৰ্ণি কৰি দিওঁ ন মোৰ বুকুত মানে ঠাণ্ডা সোমাই যাব ঠাণ্ডা সোমালে আকৌ মানে কিবা হয় ঠিক নাই বেমাৰটো বেছি হৈ যাব তো সেইকাৰণে মই গাড়ীতে যোৱা কথা ভাবিছোঁ তো গাড়ীতে যাম একো নাই আপাৰ আছাম গৈ আছোঁ আজি নহয় কাইলৈ গৈ আছোঁ বাপৰে বাপ লখৰাখনত কি যাম ৰাস্তাৰ কাম চলি আছে ন এইবিলাক দেখিছে আপোনালোকে এইটো চাইডে গোটেই হাইৱেৰ কাম চলিছে দিছে যে খোলা দিছে যাব লাগে এতিয়া আৰু মানুহবিলাকে আগতে যেনেকৈ এনেকৈ হাইৱে ক্ৰছ কৰিব পৰা আছিল ন এতিয়া ক্ৰছ কৰিব দিগদাৰ হ'ব দেখা নাই কি ওখ মানে হেৰি কৰি দিছে এই ডিভাইডাৰকেইটা বহুত ওখ কৰি দিছে ন এই তাৰ পৰা আহি কিনে হাই জাম্প দিব লাগিব তেতিয়াহে পাৰ হ'ব পাৰিব ভালেই হৈছে আগতে নহ'লে কি আছিল হাইৱেত মানে হাইৱে বনাইছে গাড়ী স্পীডত যাবৰ কাৰণে লাহে চলাবৰ কাৰণে নহয় ইয়াতে নাই কমেও গাড়ী 80+ থাকে মানে নৰ্মেলি 60+ থাকে আৰু 60+ থকা মানে গাড়ী এখনত ভালেখিনি স্পীড দিয়কচোন এটা মানুহ এটাই যেতিয়া আগেদি গাড়ী আগেদি যদি মানুহ এটা আহে সি ব্ৰেক মাৰিব এনেও দিগদাৰ হ'ব গাড়ীখনৰ দুখ দি লাভ নাই দুখটো মানুহটোক দিব লাগিব কাৰণ গাড়ী ইমান ডাঙৰ হাইৱে গাড়ীটো স্পীডত আহিবই দিয়কচোন ভালে হৈছে ওখ কৰাই অলপ মানুহ অহা উৎপাতটো কমিব তেতিয়া এইবাৰ পূজা বোলো মোৰ মালিগাঁৱত চোৱা নহ'ল প্ৰত্যেক বছৰে চাওঁ মালিগাঁৱত মানে এইবাৰ লাডাখৰ পৰা ঘূৰি অহাৰ পিছত এনেকুৱা দৌৰি মানে কোনফালে কি মিলা মানে পাত্তাই নাপালোঁ মানে কোনো চাইডে কিবা মানে দৌৰিতে কিবা পূজা গুচি গ'ল নেকি এনেকুৱা লাগিল মানে মালিগাঁও হওক তাৰপিছত নুনমাটি চুনমাটি এইবিলাক বেয়া ধুনীয়াকৈ চাওঁ আৰু প্ৰত্যেক বছৰে কিন্তু এইবাৰ গোটেই খেলি মেলি হৈ গ'ল বাৰু একো নাই দুৰ্গা মা আৰু আহি আছে অহা বছৰ ভালকৈ চাম এইবাৰ আৰু এই চাইডে আহি পালোঁ মালিগাঁও আহি পাৰোঁ ৰাজেশ দাৰ দোকানত প্ৰথমবাৰ অ'পেনিঙত আহিব পৰা নাছিলোঁ কাৰণ লাডাখ গুচি গ'লোঁ আমি বাইকাৰ ড্ৰইড বোকা ক'ত মাল লাগবে মই সেইটো ধৰবা নোৱাৰিলোঁ এখন পেন কৰিছ ফাৰ্টিন কালি যাবা ন তুমি আৰু মই গাড়ীত কালি মই বাইকত নাযাওঁ অ'কে আজি হৈছে নেক্সট ডে যোৱাকালি আপোনালোকে গম পাইছে ৰাইড ষ্টাৰ্ট হৈ গৈছিল আৰু বিকাশ দা সমীৰণ আৰু আমাৰ পাজি গুচি গ'ল ৰাইডত আৰু বৰ্তমান গৈ আছোঁ মই আৰু আমাৰ অংকিত ভাইয়া মতলব কুচবি আমি এতিয়া গৈ আছোঁ গাড়ীত আৰু বৰ্তমান গৈ আছোঁ মই অংকিত ভাই ঘৰলৈকে দেৰিয়ে হ'ল এতিয়া পলমে হ'ল দুপৰীয়া অলপ পিছত গধূলি হৈ যাব টাইম হৈ আছে 4টা বাজে বহুত দেৰি হৈ গ'ল আৰু আমি আজি লখিমপুৰ যাব লাগিব নে ক'ত যাব লাগিব ক'ব নোৱাৰোঁ তেজপুৰৰ পৰা লখিমপুৰ যোৱা কথা আছিল তো এতিয়া ফটাফট মই অংকিত ভাই ঘৰলৈ গৈ পাব লাগে অংকিত ভাই ঘৰ হৈছে শান্তিপুৰত আৰু আমাৰ ইয়াৰ পৰা যদি মই ক'ৰবাত চিটিৰ ভিতৰি যাওঁ বা কিবা দি যাওঁ বহুত টাইম লাগি যাব তো মই কি ভাবিছোঁ মই প্ৰথমতে গড়চুকলৈকে যাম গড়চুকৰ পৰা সিফালে মই চিধা একদম পূৰা ভিতৰে মাৰি দিম আমাৰ গুৱাহাটীৰ হাইৱে কমতি কৰা নাই নেশ্যনেল হাইৱে এক্সপ্ৰেছৱে নিচিনা এক্সপ্ৰেছৱে হাইৱেবিলাক মানে কিমান ডাঙৰ থাকে গম পায় ইয়াৰ পৰা আমাৰ সেইটো হাইৱে মানে দুটা হাইৱে মিলি যিমান ডাঙৰ হ'ব ন এক্সপ্ৰেছৱে মানে এটা চাইডে মানে সিমানমান ডাঙৰ এক্সপ্ৰেছৱেত অহল পহল কৰিবৰ কাৰণে মানে বহুত জেগা আছে মানে আৰু এক্সপ্ৰেছৱে তেনেকৈ 3টা ঘাট লিখি দিছে আপোনালোকে একদম ইফালৰ ৰাস্তাটো দি আপোনালোকে ল'ব পাৰিব হেৰি কি বুলি কয় অভাৰটেক কৰা ৰাস্তা মানে এইটো মানে অভাৰটেক কৰা ৰাস্তা লিখা আছিল
মাজৰ লেনটোত কিবা স্পীডৰ লিখা আছে 80 নে কিবা চামথিং এনেকৈ কিবা এটা লিখা আছিল আৰু সেইটো ছাইডটো শ্ল' মানে যোনবিলাকে শ্ল' যায় ইফালে ইফালে হে ভাই ঠাচকৈ কাটি দিছ বিউটিফুল ছানছেট সূৰ্য দুবুকে আছে লাহেকৈ আৰু মই আহি পালোঁ ভৰলো গোন্ধ বাপৰে ইমান লেতেৰা গোন্ধাইছে চাইডে চাইডে ভৰলোটো গৈছে মানে ইফালে ছুটি হয় মানে কিন্তু জেগাটো ঠেক হয় যোনটো ৰাস্তাদি মই আহিলোঁ মাত্ৰ মানে গড়চুকৰ পৰা যদি আপোনালোকে ইফালে আজি আহে তো মানে সোনকালে আহিব আপোনালোকে কিন্তু এইখিনি টাইমত কিন্তু ভিৰ কম থাকে মই যোনটো টাইমত আহিছোঁ দুপৰীয়া ভাগত ন দোকান চোকান বন্ধ কৰি মানুহবিলাকে ঘৰত যায় লোকেশ্যন মাৰি দিছোঁ আমাৰ অংকিত ভূঞাৰ পূৰা ছেটেলাইট ভিউ দেখাই দিছে মেপত মই বাইক ছেটিংছটো কি বা কৰিছিলোঁ আগতে মনতো নাই নহয় ক'ত বা কি কেতিয়া খুলিছিলোঁ মনত নাই মোৰ দিল্লীত খুলিছিলোঁ চাগে নে ক'ত বা খুলিছিলোঁ পাহৰি গ'লোঁ অ'কে বেছি দূৰ নাই আৰু ইয়াৰ পৰা শান্তিপুৰৰ ফালে যাব লাগিব এতিয়া ৰেপিড' ছাৰ ৰেপিড' হৈ গৈছে পূৰা আজি কিন্তু মেপে কিন্তু পূৰা একদম পাৰফেক্ট লোকেশ্যন দিছে আমি ইমান দিন ঘূৰিলোঁ লাডাখত এনেকৈ কোনো লোকেশ্যন দিয়ে আহি নাপাওঁ পূৰা জেগাত আহি গৈছে একদম কি এইটো 180 টকাটো এইটো 180 টকা আৰু এইটো কিমান रुपये बोला আরে ভাই মানে কেছটো কি হৈছে আমাক আমি এতিয়া যাব লগা আছে লখিমপুৰ আৰু এইফালে ভল্টেজ দি মানে পানী ওলাই হেৰি ওলাইছে হাৱা ওলাইছে এই চাব দেখিছে বুৰবুৰ ওলাই আছে পুৰা ঘূৰি আছে ক'ত গেলি লুকাই আছে নেকি সেইটো ক'ত যা আৰু বৰ্তমান আমি আহি পাইছোঁ কলিয়াবৰ আৰু যোৱা কথা আছিল লখিমপুৰ এতিয়া আমি থাকি দিম তেজপুৰত কাৰণ লখিমপুৰলৈকে আৰু বহুত দূৰ হৈ যাব আমি গৈ পালেগে মানে দূৰ নহয় টাইমিংটো আমাৰ কথা নাই আমি গোটেই ৰাতি চলাব পাৰিম গাড়ী আৰু ইমান দিনে মই 20 দিনে গাড়ীৰ ভিতৰতে আমি ট্ৰিপ কৰি আছোঁ আৰু আমি অংকিত ভাই মানে ঘূৰা ফুৰা খুব কৰা মানুহ ন পুৰা দিন ৰাতি মানে পুৰা গাড়ী চলাব পাৰে সেইটো টেনশ্যন নাই মানে কি হ'ল 3টা চাইডত গৈ পাম আৰু এইখন অসম হয় এই আমি বেলেগ ষ্টেটত নাই মানে বেলেগ ষ্টেট আগত কেনেকুৱা আছিল মানে ক'ৰবাত যাব লগা মানে যদি দেৰিকৈ গৈ পাওঁ টেনশ্যন নাই হোটেল চোটেল মানে 3টাত যায় আপুনি 2টাত যায় 1টাত যায় যেতিয়াহ'লে মানে আহি কিনে পূৰা খুলি দিয়ে ইয়াতে আমাৰ অসমতো এইবিলাক চিষ্টেম নাই ন আমি 3টা 4টাত গৈ পাবলৈ ৰাতিপুৱাই হয় মানুহ উঠিব হয় কিন্তু টাইমত তো সেইকাৰণে আমি কি ভাবিলোঁ আমি আজি তেজপুৰতে থাকি দিম এতিয়া গৈ পোৱা নাই কলিয়াবমৰা ব্ৰিজ পাম তাৰপিছত তেজপুৰ সোমাম তাতে আমি য'ত ভাল হোটেল পাওঁ পাৰ্কিঙৰ লগত গাড়ী সোমাই দিম আৰু কালি মানে বঢ়িয়াকৈ আৰ্লি মৰ্ণিং আমি মজাকৈ মানে তেজপুৰ আপোনাৰ লখিমপুৰলৈকে ওলাই যাম আৰু এইফালে আমি আহিবলৈ কলিয়াবমৰা ব্ৰিজ চাওক পুৰা আগত যাম কিন্তু ছিংগল লাইনত দুইফালে গাড়ী আহি আছে বহুত দিগদাৰ হৈ আছে পাবৰ কাৰণে আৰু এইফালে মজা এম্বিয়েঞ্চত পুৰা খাট চাট পাৰা আছিল পুৰা পাঞ্জাবী ভাইবছ দি আছিল আমাক ইয়াতে বহি কিনে আমি ভাত খালোঁ দেৱকে বিল চিল কৰি কিনে ওলাই যাম ইয়াতে বহি কিনে ভাত খাইছোঁ ওলাই যাম মজা কিন্তু এম্বিয়েঞ্চটো ধুনীয়া গুড মৰ্ণিং সকলোকে যোৱাকালি আমি মানে লখিমপুৰ যোৱা কথা আছিল কৈছিলোঁ আপোনালোকক কিন্তু থাকি দিলোঁ তেজপুৰত এতিয়া বঢ়িয়াকৈ চাহ পিনে খাব লাগে মজাকৈ গুড মৰ্ণিং ভাই গুড মৰ্ণিং পুৰা আমাৰ গামোচা দুখন পিছফালে এনেকৈ শুকাবলগীয়া থৈ দিছোঁ হোটেলত মানে আমাক গামোচা নিদিলে বাকী চব গোটেইখিনি দিছে টুথব্ৰাছো দিছে আনকি আমাৰ টুথব্ৰাছো যে দিব বুলি গম পোৱা নাছিল টুথব্ৰাছো দি দিছে টুথব্ৰাছ মই আনিব পাৰিলোঁ ঘৰৰ পৰা বাকী যি কি নহওক আমি এতিয়া লখিমপুৰৰ আমাৰ টাইম দেখাই আছে 5 ঘণ্টা 5.5 ঘণ্টামান দেখাই আছে মানে 6 ঘণ্টাই ধৰিলোঁ তো বঢ়িয়াকৈ আমি এতিয়া তেজপুৰ এনেকৈ ইফালেদি গৈ কিনে ডাইৰেক্ট আমি এতিয়া নৰ্থ লখিমপুৰ যাব লাগিব চাৰ্কিট হাউচত আছিল বিকাশ দাহঁতে তো যোৱাকালিতো যোৱা ন এতিয়া আমাৰ মেইন হৈছে কথাটো লখিমপুৰৰ মিটআপটো পাম নে নাই মোৰ সেইটো টেনশ্যন লাগিছে আৰু যি কি নহওক পাওঁ বা নাপাওঁ 2টা জেগাত মিটআপ মিছ হৈ গ'ল তেজপুৰতো মিছ কৰিলোৱে সেইটো বাৰু বেলেগ কথা কিন্তু লখিমপুৰৰ মিটআপটো আজি ক'ব নোৱাৰি কি হয় এতিয়া চাহ খাব লাগে চাহটো খোৱাৰ পিছত আমাৰ আজি মানে দিনটো আৰম্ভ হ'ব চাহৰ কাপেদি আৰু এইফালে আমি বঢ়িয়াকৈ বগাখাল ক্ৰছ কৰি আহিলোঁ পেৰা ল'লোঁ এয়া পেৰা দেখা পাইছে পেৰা আধা কিলো লৈ লৈছোঁ গোটেইবোৰৰ কাৰণে পেৰা লৈ ল'লোঁ পেৰা খাম আৰু আগত পূৰা একদম ক'লা হৈ আছে একদম ডাৱৰীয়া বতৰ পূৰা আগত ধাৰাসাৰ বৰষুণ দিব যেন পাইছোঁ গুৱাহাটীত খবৰ পাইছোঁ গুৱাহাটীত ৰ'দ দি আছে বতৰ ভালেই গুৱাহাটী পিনে কিন্তু এতিয়া এইটো আমাৰ ইফালে মানে উজনি অসম বুলি কয় ন উজনি অসম আপাৰ আছাম উজনি অসমৰ পিনে মানে পূৰা এতিয়া ক'লা ডাৱৰ চব পিনে আমি হাতীত গৈ আছোঁ বৰ্তমান
হাতে বঢ়িয়া একদম পাৰফৰ্মেঞ্চ দি আছে এতিয়ালৈকে ফুল টেংকি ৰেঞ্জ বৰ্তমান কিমান দেখাই আছে 812 এইটো ফ্লাক্সত দি থাকিব কিন্তু ভাল ইফালে পুৰা খাতৰা বৰষুণ দি দিছে কেমেৰাত অলপ দেখা পাই আছে কিন্তু আমি একো দেখাই পোৱা নাই ৱাইপাৰ মুচা নামা এনেকুৱা হৈ আছে পুৰা খাতৰা বৰষুণ কেঁচা অংকিত ভাই পুৰা এখন আছিল গাড়ী লগালগ আমাৰ এতিয়া 60 মান হৈ গৈছে গাড়ী এতিয়া বৰ্তমান 80 গৈ আছোঁ আমি বঢ়িয়াকৈ আৰু তেতিয়া আমি আহি পালোঁ কটেজ মজাকৈ আৰু আমি বৰ্তমান ষ্টে কৰিম ইয়াতে আজি কাঞ্চনজংঘা বুলি আই লাভ কাঞ্চনজংঘা ইয়াতে বগীবিলৰ ওচৰতে পৰে এইখিনি জেগা আৰু ইয়াতে মানে কটেজো আছে কটেজত ষ্টে কৰিম আজি বঢ়িয়া গান বাজে পিছফালে আৰু আগত আছে বোটখন এই বোটখন ইয়াতে ষ্টে কৰে আৰু ইয়াতে লিখা আছে আই লাভ কাঞ্চনজংঘা মজা আৰু এইখিনি পাৰ্টি এইখিনি পাৰ্টি কৰা জেগা अंकित भैया कैसा है आज वाइब कैसा है आज एकदम कंचनजंगा आज पूरा कंचनजंगा होगा इधर तांडव करेंगे थोड़ा देर बाद আৰু আমি এতিয়া এইখনত উঠিম এইখন কাঞ্চনজংঘা 2.0 এইখন জাহাজ এখন কাঞ্চনজংঘা 2.0 আৰু সিফালে এখন আছে এখন 1 এইখন আমি উঠি কিনে এতিয়া আপোনাৰ ব্ৰিজৰ একদম সেইপিনে ওচৰলৈকে ঘূৰি মজা লাগিব এতিয়া যাই কিনে বগীবিলত গুলি এক্সপিৰিয়েঞ্চ কাঞ্চনজংঘা মজা চন্দ্ৰ কিটচেনো আছে আচ্ছা এইটো তলৰ পিনে এনেকুৱা ভিউ আৰু আমাৰ ৰিজৰ্টখন এইখিনি মনত আছিল এইখিনি জেগা ৰিজৰ্টটো এক পাক ঘূৰাব আমাক মজাকৈ আৰু আমি যে কেতিয়াবা ৰাইডত আহিলে সেইখন ব্ৰিজেদি আমি যাওঁ সেনেকৈ সেইখন ব্ৰিজেদি সেই বগীবিল ব্ৰিজ হয় সেইখন আৰু সেইখন ব্ৰিজেদি আমি এইখন জাহাজখন দেখা পাওঁ এই জাহাজখন দেখা পোৱা যায় গম নাপাওঁ যে এইখন যে কাঞ্চনজংঘা জাহাজ হয় কিন্তু সেইফালেদি সেনেকৈ আমি ব্ৰিজেদি যাওঁ সেইখন ব্ৰিজেদি আজি ইয়াতে উঠিবলৈ মজা লাগিছে একদম বাৱাল এক্সপিৰিয়েঞ্চ খালি মোক গোপ্ৰ'টো নপৰিলে হ'লে আহিব গোপ্ৰ' হয়